গাইজ এইটো আজি ৰাতিপুৱাৰ দৃশ্য আচলতে মই নলবাৰী আহিছিলোঁ মানে নলবাৰী ইউজুৱেলি মই সদায় আহোঁ আজিও আহিছোঁ ছেইম টাইম এতিয়া আই থিংক নিয়াৰ বাই 10টা চাৰে 9টা বজাৰ কাহিনী এইটো 10টা চাৰে 10টা বজাত মানে চাৰে 10টা 11টা বজাৰ কাহিনী মোষ্ট প্ৰবেবলি মানে এইখিনি সময়ত মানে পূৰা খালী হৈ আছিলে নলবাৰীখন তো মই ভাবিলোঁ কিবা বন্ধ বন্ধ আছিলে বুলি ক'লে তাৰপিছত মই একজেক্টলি মই কিহৰ বন্ধ গম পোৱা নাছিলোঁ দেন যেতিয়া মই আচলতে মানে চবকে সুধিলোঁ কাহিনীটো মই গম পালোঁ কিহৰ বন্ধ তাৰ আগতে কি কি বন্ধ দেখিছে আপোনালোকে চাওক এইটো কমপ্লিটলি হৰি মন্দিৰৰ যিটো ফ্ৰণ্টেৰে যোৱা ৰোড ন বাটাছ চক বুলি কয় পূৰা কমপ্লিট বন্ধ আছে আজি ইনফেক্ট গাইজ পেট্ৰল পাম্প পৰ্যন্ত বন্ধ কৰাই দিছে মানে মই পেট্ৰল ল'বলৈ আহিছিলোঁ মানে বাইকত বহাবলৈ তো ডেট টাইম অলছ' মানে কেনেকুৱা দেখিলোঁ একদম পেট্ৰল পাম্পটো বন্ধ হৈ আছে আচলতে মানে বন্ধৰ প্ৰভাৱ নলবাৰীত বহুত বেছিকৈ পৰিছে দেন মই গোটেই যেতিয়া নলবাৰীখন ঘূৰিবলৈ পাক মাৰিলোঁ ন মই বোলো যদি ডেফিনেটলি বন্ধ হৈ আছে ক'ৰবাত নহয় ক'ৰবাত ডেফিনেটলি প্ৰটেষ্টটো হৈ আছে চ' কিহৰ প্ৰটেষ্ট কি কথা কি বতৰা সেইটোনো কিনো হয় চ' তাৰ কাৰণে গাইজ আপোনালোকৰ মোৰ লগত ব্লগটো কণ্টিনিউ কৰক চ' কিবা বুজিলেনে আপোনালোকে আচলতে যিখন নলবাৰী চিভিল হস্পিটেল আছিলে সেইখন ট্ৰেন্সফাৰ হৈ গৈছে আই মিন সেইখন গুচি গৈছে নলবাৰী নিউ মেডিকেল কলেজলৈকে তো এতিয়াতো আৰু ইয়াতে কোনো হস্পিটেল নাথাকে যাৰ কাৰণে ওচৰৰ মানুহখিনি ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম হ'ব আৰু যাৰ কাৰণে মানুহখিনিয়ে কমপ্লিটলি প্ৰটেষ্ট কৰিছে মানে তেওঁলোকৰ দাবী যে হস্পিটেলখন আমাৰ ইয়াতেই লাগে কিন্তু কথাটো হ'ল মামাই যেতিয়া এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো কেতিয়াও চেঞ্জ নহয় মানে মোৰ ভাষাত যিটো প্ৰটেষ্ট হৈছে ন আজি প্ৰটেষ্ট আমি ডেফিনেটলি ময়ো যদি তাত থাকিলোঁ হয় মই প্ৰটেষ্ট কৰিলোঁ হয় মানে যদি মই বেচিকেলি বিলংছ টু নিয়াৰ বাই নলবাৰী চিভিল হস্পিটেল যদি তাৰ পৰা বিলং কৰি ডেফিনেটলি মোৰ হৈ তাত চামিল হ'লোহেঁতেন কিন্তু কথাটো মই কি ক'বলৈ বিচাৰিছোঁ তেওঁলোকৰো ৰাইটছ আছে বাট মানে মামাই যিহেতু অভিয়াছলি এটা মানে ডিচিশ্যনছ লৈছে মানে আৰু এইটো ডিচিশ্যনছটো কেতিয়াও চেঞ্জ নহয় যিয়ে নহওক গাইজ এতিয়া কথাটো হ'ল মই নলবাৰী চিভিল হস্পিটেল অকণমান ভিতৰ চৰাই দেখাই দিছোঁ গাইজ এইখন নলবাৰী চিভিল হস্পিটেল যিখন আছিলে তাৰে ভিতৰৰ ভাগ মানে এইখিনি জেগাততো বেচিকেলি সোমাবলৈ উপায় নাই বিকজ মানুহৰ গেডাৰিং হৈ থাকে টিকেট কাউণ্টাৰত টিকেট কাটিবৰ কাৰণে আজি কমপ্লিটলি খালী দেখা পাই ক'ৰবাত নহয় ক'ৰবাত অকণমান নষ্টালজিকো হৈছোঁ চ' সেইটো সঁচা কথা বাট মানে পৰিৱেশটো বহুত মানে এটা সময়ত মানে গেডাৰিং হৈ থাকেতো কিন্তু তাকেই এইবোৰ দেখি পেলাই মই বোলো বেয়াও লাগিছে মানে এইখন হস্পিটেল কমপ্লিটলি লৈ গৈছে একদম খালী একেবাৰে তো আল্টিমেটলি আৰু ইয়াতে কি কৰে মই নাজানো কমপ্লিটলি গোটেই ডিপাৰ্টমেণ্টবিলাকে তালৈকে লৈ গৈছে এটা দুটা কিবা আছে কেইদিনমান পিছত সেইখিনিও লৈ গুচি যাবগৈ এনিৱেজ গাইজ মই বোলো আপোনালোকৰ লগত চিভিল হস্পিটেলৰ ভিতৰ ভাগৰ যিটো পৰিস্থিতি সেইটো আপোনালোকৰ লগত দেখাই দিওঁ পূৰা চব খালী চ' জাষ্ট কেইটামান এনেকৈ বহি আছে আৰু মানে দেখিছে নাই কমপ্লিট খালী এইবিলাকত য'ত গেডাৰিং হৈ থাকে মই আছিলোঁ নিয়াৰ বাই 12টা বজাত তো সেয়াই আৰু কি ক'ম আৰু আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰি দিলোঁ এনিৱেজ গাইজ জবৰদস্ত প্ৰটেষ্ট হৈ আছে অলপ প্ৰটেষ্টৰ মানে কি কৰি দিওঁ কি নকওঁ অকণমান শুনাই দিওঁ আপোনালোকক এই যে বান্দার করে দাও গাইজ প্ৰটেষ্ট চলি আছে মানে ঠিকছে গালি পাৰিছে কিন্তু বিশেষকৈ মইতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ মাইকীকেইটাই কিন্তু বঢ়িয়া গালি দি আছিলে মানে মই শুনি পেলাই মানে মানে মই হাঁহিও উঠি আছিলে ডেট টাইম চ' আপোনালোকে অকণমান কিবা কিবি শুনিছে চ' কি ক'ম আৰু ডাঙৰ মামা সৰু মামা চবকে মানে অকণমান মানে অফেণ্ডেড আৰু বিকজ মানে চিভিল হস্পিটেলখন কেলৈ লৈ গ'লে ডাঙৰ মামা মানে হিমন্ত মামা সৰু মামাই জয়ন্ত মামা হয় নাই এনিৱেজ গাইজ এইখন চিভিল হস্পিটেলৰ ৰোড কমপ্লিট খালী এইখন দেখিছে ন আপোনালোকে তো যিয়ে নহওক গাইজ এইখিনি কথাই ক'ব লগা আছিলে এতিয়া কথাটো হ'ল মানে য'ত যি নকৰক প্ৰটেষ্ট নকৰক বা কিবা নকৰক মানে ৰাইটছ এটা আছে মানে তেওঁলোকেও এটা অফেণ্ডেড হৈছে কৰিছে তো কথাটো হ'ল কিন্তু এবাৰ যিহেতু ট্ৰেন্সফাৰ হৈ ইয়ালৈকে আনিছে ইয়াৰ পিছততো ৰজা মহাৰাজাই কেতিয়াও তেওঁলোকৰ মুখৰ ভাষ্য
আৰু ভিতৰলৈকে লৈ নাযায় মানে চেঞ্জ নকৰে আল্টিমেটলি তো এতিয়া এইখন মানে নলবাৰী মেডিকেল কলেজলৈকে ট্ৰেন্সফাৰ হৈ আহিলে এনিৱেজ গাইজ চ' বাই বাই টাটা আৰু ফাইনেলি মই আহি পালোঁ নলবাৰী নিউ মেডিকেল কলেজ এনিৱেজ গাইজ থেংক ইউ ছ' মাছ এভৰি ওৱান ফৰ ৱাচিং মাই চেনেল